হেল্ল' বন্ধুসকল, আপোনালোকে হয়তো চাকৰিৰ বাবে নহ'লে কিবা অফিচে ঘূৰি ফুৰিছে আপোনাৰ ডকুমেণ্টছ লৈ, আৰু আপুনি হয়তো সেই ডকুমেণ্টছখন বেলেগ এজনক দিছে। সেই ডকুমেণ্টছখন যদি যিজনক দিছে তাৰ পৰা যদি বেলেগ এজনে পাই যায়, চ' আপোনাৰ ডকুমেণ্টছখনৰ খেলি মেলি লগাব পাৰে। চ' আপোনাক এটা বাৰকোড অৰ্থাৎ QR এটা আপোনাক দৰকাৰ। চ' আপুনি QRটো কেনেকৈ বনাব বা বাৰকোডটো কেনেকৈ বনাব মোৰ ভিডিঅ'টো শেষলৈ চাব। চ' আপোনালোকে প্লে' ষ্ট'ৰ অ'পেন কৰিব। আপোনালোকে প্লে' ষ্ট'ৰ অ'পেন কৰি লৈ ইয়াত দেখা পাইছে বাৰকোড জেনেৰেটৰ। ইয়াত বাৰকোড জেনেৰেটৰটো চাৰ্চ কৰিব। চাৰ্চ কৰি দিয়ালৈকে এইটোত অলপমান তলত দেখা পাইছে বাৰকোড জেনেৰেটৰ, মাত্ৰ 1.2 MB। এইটো ক্লিক কৰিব। এইটো ক্লিক কৰি ইনষ্টল কৰি দিব। ইনষ্টল হৈ যাব, অলপমান ৱেইট কৰিব। তেতিয়া আপোনাৰ যিটো দৰকাৰী ডকুমেণ্টছ, সেই ডকুমেণ্টছখিনি ইয়াত আপুনি হোৱাটছআপ বা ফেচবুক আপোনাৰ ফোন নম্বৰত শ্বেয়াৰ কৰি বেলেগ এজনক শ্বেয়াৰ কৰি দিব পাৰিব। আৰু আপোনাৰ যিটো ডকুমেণ্টছ আছে বা যিটো পাৰ্চনেল এড্ৰেছ, সেই এড্ৰেছটো কোনো ধৰণৰ খেলি মেলি নোহোৱাকৈ সেই মানুহজনে পাই যাব বা সেই অফিচটোত পাই যাব। চ' মই অ'পেন কৰি দিলোঁ। এপছটো আপোনালোকে অ'পেন হোৱাৰ পিছত এনেকুৱা ধৰণৰ পেজ এটা খোল খাব। তাৰপিছত আপুনি দেখা পাইছে যে এইটো টু ক্ৰিয়েটাৰ বাৰকোড, ক্লিক দিছ বাটন, এইটোত প্লাছ চিনটোত ক্লিক কৰিব। তাৰপিছত এড কোড ক্লিক কৰিব। এইটো কলম ছিষ্টেমৰ যে আছে এইটোত ক্লিক কৰি দিব। এইটোত ক্লিক কৰি দিয়ালৈকে আপোনালোকৰ এইটো আহি গৈছে। চ' আপোনালোকে এইটো QR কোড, ফাৰ্ষ্ট অপশ্যনটো আছে QR কোড আপ টু 1K, এইটোত ক্লিক কৰি দিব। এইটোত ক্লিক কৰি দিয়ালৈকে আপোনালোকৰ এনেকুৱা ধৰণৰ পেজ এটা খোল খাইছে। আপোনালোকে যাব অলপমান তলত যাব। তলত যাই দেখা হৈছে কণ্টেক্ট ইনফৰমেশ্যন, এইটোত ক্লিক কৰি দিব। এইটোত আপোনাৰ নাম লিখিব দিছে, আপোনাৰ নামটো লিখি দিব। তাৰপিছতে টাইটেল, কিবা এটা টাইটেল বহাই দিব আপোনালোকৰ। টাইটেল বহাব দিছে, অৰ্থাৎ আপোনাৰ চাৰনেমটো বহাই দিব। তাৰপিছত অৰ্গেনাইজেশ্যন, আপোনাৰ অৰ্গেনাইজেশ্যন কি সেইটো আপুনি ইয়াত বহাই দিব। তাৰপিছত ফোন নাম্বাৰটো বহাব, আপোনাৰ ফোন নাম্বাৰটো বহাই দিব ইয়াত। তাৰপিছত ইমেইল এড্ৰেছ, আপোনাৰ বাবে প্ৰয়োজনীয় ইমেইল এড্ৰেছটো বহাব লাগিব। আপোনাৰ এড্ৰেছটো লিখিব, আপুনি ভিলেজ লিখিব, প্লাছটো লিখি পোষ্ট অফিচ লিখিব, ভিলেজ প্লাছ পোষ্ট অফিচ লিখিব, ডিষ্ট্ৰিক্ট লিখিব, থানাৰ নেম লিখিব। এনেকৈ লিখি আপুনি এড্ৰেছটো লিখিব ভালকৈ। তাৰপিছত আপোনাৰ যদি ৱেবছাইট আছে, ৱেবছাইটটো লিখিব। নোটটো লিখিবও পাৰে, নিলিখিবও পাৰে। এইবিলাক আপুনি লিখিবও পাৰে, নিলিখিবও পাৰে। যদি আছে লিখি ল'ব। কোড ডেছক্ৰিপশ্যন, এইটো আপুনি লিখিব পাৰে, কিবা এটা লিখি দিব। তাৰপিছত আপুনি ইয়াত দেখা পাইছে ৰাইট চাইডৰ সেউজীয়া কালাৰত বগা কালাৰে ৰাইট চিন বুলি আছে, ৰাইট চাইডে। তো এই ৰাইটটো ক্লিক কৰি দিব। এইটো ক্লিক কৰি দিয়ালৈকে চাওক, এইটো মোৰ আহি গ'ল। এইটো মোৰ QR কোড হৈ গ'ল। এইটো মই মোৰ QR কোড মই বনাই লৈছোঁ। চ' আপোনালোকেও বনাই ল'ব। তাৰপিছত আপোনালোকে এইটো ছেভ কৰি ল'ব। যিটো মেমৰি ছিষ্টেমত দেখাইছে ন, সেইটোত ক্লিক কৰি দিব আৰু ছেভ কৰিব। এইটো লাল কালাৰত দেখাইছে এক্সপ'জ, এইটোত ক্লিক কৰি দিব। তো ফাইল ছেভ বুলি আছে। তাৰপিছত আপোনালোকে ইয়াৰ পৰা শ্বেয়াৰো কৰিব পাৰিব,
চাওক মই দেখাই দিছোঁ। ইয়াত আপোনালোকে হোৱাটছআপ ফেচবুক য'তে শ্বেয়াৰ কৰি থাকিব পাৰিব। আৰু লগতে মই ফাইলত যাই দেখাই দিছোঁ, আপুনি কোনটো ফাইলত গ'লে পাব। ফাইল মেনেজাৰত যাব আপোনালোকে। এইটো দেখা পাইছে, মোৰ এইটো কোড হয়। এইটো মই শ্বেয়াৰো কৰি দিব পাৰিম, ইয়াৰ পৰা শ্বেয়াৰ কৰি দিব পাৰিম। যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব। আৰু আপোনাৰ বাবে QR কোডটো অতি প্ৰয়োজনীয়। যদি আপুনি যদি চাকৰি বা ব্যৱসায় বিচাৰি আছে বা কোম্পানীত যাবলৈ বিচাৰিছে, এই QR কোডটো বেছি দৰকাৰী। আপুনি শ্বেয়াৰ কৰক, যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। লগতে ছাবস্ক্ৰাইবটো কৰি দিব আৰু বেল আইকনটো দাবাই দিব, যাতে মোৰ নতুন ভিডিঅ'বোৰ আপডেট পাই থাকে। আজিলৈ বাই।